হেল্ল' এভৰিৱান, কেনেকুৱা আপোনালোকৰ? আশা কৰোঁ সকলো ভালেই আছে। মোৰো ভালেই। এয়া দেখিছেনে, আজি ৰাতিপুৱাই একদম ধুনীয়াকৈ সোনকালে কাম বন কৰি গা পা ধুই আজৰি হৈছোঁ। এফালে যাওঁ এফালে এই গাঁৱলৈকে আৰু গাঁৱতে একদম হেৰি দোকান চোকানবোৰ আছে, এইটো কাপোৰ কানিও বহুত দিন হ'ল মই কাপোৰৰ শ্বপিং নকৰা। আজি বোলো কালিৰ পৰাই এওঁক কৈ আছিলোঁ, তুমিতো বোলো বজাৰলৈ লৈ নোযোৱাই, মই ওচৰৰ খুৰী এজনীৰ লগতে মই বোলো মই আজি কিবা কিবি আনিমগৈ দেই কাপোৰ কানি। তেওঁ ক'লে যাবা বুলি, তাৰপৰা সেইটো কাৰণে অৰ্ডাৰ পাই গ'লোঁ যেতিয়া আৰু যোৱাত কোনো লেট হ'ব নালাগে আৰু ন। ইয়াত দেখিছেনে ইমান ধুনীয়া ধুনীয়া কালেকশ্যন, বা কি ক'ম আৰু এইবোৰ চব চুইদাৰ দেখিছেনে। আগতে মোৰ চুইজাৰ পিন্ধাৰ ইমানেই চখ মই বহুত ভাল পাওঁ চুইজাৰ পিন্ধি। চুইজাৰ চেলোৱাৰ পাঞ্জাবী চুট এনেকুৱা টাইপৰ আমাৰ তাততো সেই সময়ত মই 2010, 12, 11, 15লৈকে ধৰকচোন, 15তহে মোৰ বিয়া হৈছে। তেতিয়ালৈকে এইবিলাকতো আমি একেবাৰে ল' ক্লাছ মানুহবিলাকে এইবোৰ বস্তু লোৱাটো অসম্ভৱৰ একে সীমা বাহিৰত আৰু দেই। যেনে তেনে কিবা এটা স্পৰ্টিং স্কাৰ্ট পাইছোঁ যদি মায়ে আনি দিয়ে পিন্ধো আৰু তেনেকুৱা। আৰু এইবিলাক কাপোৰ দেখিছেনে ইমানেই ধুনীয়া, মই পিন্ধো। আপোনালোকে মোৰ কালেকশ্যনবোৰ দেখিয়ে চাগে, কেনেকুৱা পায় বাৰু মোৰ চুইজাৰবিলাক? আপোনালোকে প্লিজ কমেণ্ট কৰি ক'বচোন। কি ড্ৰেছত বেছি ভাল পায়? চুট চেলোৱাৰ নে শাৰী নে 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 জিন্স লৱাৰ টি চাৰ্ট, কি ড্ৰেছ পিন্ধিলে বেছি ভাল পায় সেইটোৱে ক'বচোন। মই কিন্তু চুইজাৰ পিন্ধি বহুত ভাল পাওঁ দিয়া। আৰু ইয়াৰ কালেকশ্যনবোৰ দেখিছেনে, দোকানীজনী মোৰ বান্ধৱী আৰু গাঁৱত এই দোকানখন আছে, বহুত বিক্ৰী হয় আৰু বহুত ভাল দামত দিয়ে দেই। ইমানটো হেৰি নহয় আৰু কাৰোবাক লাগিলে মোক একদম ক'ব দেই, মই একদম ধুনীয়াকৈ ইয়াৰ পৰা দি পঠিয়াম। বাই বাই।